নমস্কাৰ। মই এটি দিহানামৰ সুৰত বানপানী আৰু ভূমি খহি বহুত শ্ৰমিক ঢুকাইছে আৰু বানতো বহুত ঘৰ দুৱাৰ বিধ্বস্ত হৈছে। তাৰ হৈ মই এটি গান লিখিছোঁ। গানটো নিজে সুৰ কৰিছোঁ, নিজে গাইছোঁ আৰু চেষ্টা কৰিছোঁ। যদি ভুল হয় তেতিয়া মোক সকলোৱে ক্ষমা কৰি দিব আৰু ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰি দিব। বাৰিষা আহিছে, বানপানী আহিলে, ভয়ংকৰ বানে ঘৰ দুৱাৰ উটালে। সকলো জনতা সাৱধান হোৱা, নিজে নিজৰ জীৱনটো ৰক্ষা কৰা। নিৰাপদ স্থানলৈ গমন কৰা। দুখৰ বিষয় আহিলে অসম দেশলে, মহাপ্ৰলয় বানে মথাউৰি ভাঙিলে, মৰমৰ ঘৰখন উটাই লৈ গ'ল। বানাক্ৰান্ত ৰাইজৰ হাহাকাৰ হ'ল। বানাক্ৰান্ত ৰাইজৰ হাহাকাৰ হ'ল। খাবলৈ নাই ভাত পানী, শুবলৈ নাই ঘৰ। ইয়াতকৈ লাগিছে কি দুখৰ খবৰ। মৰমৰ মানুহজন উটাই লৈ গ'ল। জীয়াই থকাৰ জীৱনত স্মৃতি ৰৈ গ'ল। জীয়াই থকাৰ জীৱনত স্মৃতি ৰৈ গ'ল। সাংবাদিকসকলে বহুত কষ্ট কৰিছে, একাঁঠুৰ পানীৰ মাজত ভিডিঅ' দেখাইছে। সেই ভিডিঅ' চাই লৈ জনতাৰ মাজত শোকৰ বন্যা জাগিছে। সেই ভিডিঅ' চাই লৈ জনতাৰ মাজত শোকৰ বন্যা জাগিছে। আকৌ অসমত দুখৰ খবৰ আহিলে, মণিপুৰত ভূমি খহি বহুত শ্ৰমিক মৰিলে। অসমলৈ কি যে দুখৰ খবৰ আহিলে, জনতাৰ মাজতে শোকৰ বন্যা জাগিছে। জনতাৰ মাজতে হাহাকাৰ লাগিছে। এমুঠি অন্নৰ বাবে বহুত কষ্ট কৰিছে, দুখীয়া হোৱাৰ বাবে হাহাকাৰ লাগিছে। এইসকল শ্ৰমিকৰ ঘৰত শোকৰ বন্যা জাগিছে। তেওঁলোকৰ হৃদয়ৰ দুখ কোনেনো বুজিছে। তেওঁলোকৰ হৃদয়ৰ দুখ কোনেনো বুজিছে। চৰকাৰসকলে বহুত কষ্ট কৰিছে, বানাক্ৰান্ত
কাষত মামাই থিয় হৈছে। তেওঁলোকৰ হৃদয়ৰ দুখ মামায়ে বুজিছে।